নমস্কাৰ বন্ধুসকল, অসমীয়া কুইজৰ ৭৪ নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছোঁ। প্ৰত্যেক প্ৰশ্নত আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহ'লে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো দি চাবলৈ চেষ্টা কৰিবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেণ্ট কৰি জনাব। তেনেহ'লে দেৰি নকৰি আজি প্ৰথম প্ৰশ্নটো আগবঢ়াইছোঁ। স্বাধীন ভাৰতত ভাষাৰ আধাৰত গঠিত প্ৰথম ৰাজ্যখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ। 1953 চনৰ 1 অক্টোবৰত তেলেগু ভাষাত আধাৰত গঠিত এইখনেই হৈছে স্বাধীন ভাৰতৰ প্ৰথমখন ভাষাৰ ভিত্তিত গঠিত ৰাজ্য। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। অসম কেশৰী বুলি আমি অম্বিকাগিৰি ৰায়চৌধুৰীক জানো। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পঞ্জাৱ কেশৰী বুলি আমি কাক জানো? সময় শেষ হৈছে। উত্তৰটো হৈছে লালা ৰাজপথ ৰায়, এজন মহান স্বাধীনতা সংগ্ৰামী। তেওঁকে পঞ্জাৱ কেশৰী বুলি জনা যায়। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। ভাৰতত সৰ্বাধিক ব্যৱহৃত ভাষাটো কি? ইয়াৰ উত্তৰটো নিশ্চয় সকলোৱে পাইছে চাগে। ভাৰতত সৰ্বাধিক ব্যৱহৃত ভাষাটো হৈছে হিন্দী ভাষা। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। শ্ৰীলংকাৰ এটা পুৰণি নাম আছিল, এই নামটো কি? সময় শেষ হৈছে। উত্তৰটো হৈছে চিলন। শ্ৰীলংকাক পূৰ্বতে চিলন নামেৰে জনা গৈছিল। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। কম্পিউটাৰৰ পিতা বুলি কাক কোৱা হয়? ফাদাৰ অফ কম্পিউটাৰ বুলি কাক জনা যায়? সময় শেষ হৈছে। উত্তৰটো নিশ্চয় সকলোৱে পাইছে চাগে। উত্তৰটো হৈছে চাৰ্লছ বেবেজ। তেওঁ কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। তেওঁকে কম্পিউটাৰৰ পিতৃ অৰ্থাৎ ফাদাৰ অফ কম্পিউটাৰ বুলি জনা যায়। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। জয় জৱান জয় কিষাণ এই শ্লোগানটো কোনে দিছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে স্বাধীন ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় জৱান জয় কিষাণ এই শ্লোগানটো দিছিল। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। ৰাষ্ট্ৰীয় খেল দিৱস কেতিয়া পালন কৰা হয়? নেশ্যনেল স্পৰ্টছ ডে কেতিয়া পালন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে 29 আগষ্ট তাৰিখে। হকী খেলৰ যাদুকৰ বুলি জনা মেজৰ ধ্যান চান্দৰ জন্মদিনটোতে ৰাষ্ট্ৰীয় খেল দিৱস নেশ্যনেল স্পৰ্টছ ডে পালন কৰি অহা হৈছে প্ৰতি বছৰে। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী বিশ্বৰ প্ৰথম মহিলাগৰাকী কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে জুনকো টাবেই। তেওঁ হৈছে জাপানীজ পৰ্বতাৰোহী। তেওঁ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী মহিলা। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ। আন্তঃৰাষ্ট্ৰীয় শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ ইউনেস্কো বুলি কোৱা হয়। এই সংস্থাটো এটা ৰাষ্ট্ৰসংঘৰ বিশিষ্ট অংগ। এটা প্ৰশ্ন হ'ল, এই সংস্থাটো কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত?
হৈছে উত্তৰটো হৈছে 1945 চনত প্ৰতিষ্ঠা হোৱা এই সংস্থাটোৰ মুখ্য কাৰ্যালয় হৈছে ফ্ৰান্সৰ ৰাজধানী পেৰিছত। এতিয়া 10 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে শুদ্ধ উত্তৰ দিব পাৰিছে তেওঁলোকৰ নাম মই পৰৱৰ্তী খণ্ডত উল্লেখ কৰিম। প্ৰশ্নটো হৈছে 2020 চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। এইখিনিতে কুইজৰ 75 নম্বৰ খণ্ডত মই এটা সাঁথৰ আগবঢ়াইছিলোঁ। সাঁথৰটো আছিল নাহিবি তই ৰাখি থ'ম মই চাবহি মোক নিবহি তোক। ইয়াৰ উত্তৰটো হৈছে চেপাত লগা মাছ। ইয়াৰ উত্তৰ কেইবাজনো বন্ধুৱে দিবলৈ সক্ষম হৈছে। তেওঁলোকৰ নাম মই এইখিনিতে উল্লেখ কৰি দিব বিচাৰিছোঁ। তেওঁলোক হৈছে দীপক গগৈ, বিশ্বজিৎ বৰা, চন্দ্ৰাৱতী কলিতা, দুৰ্লভ গগৈ, নাজৰিন আখতাৰ, ৰমজান আলী, শিৱ পাথৰী, ৰিজাবুল ইছলাম, মৃগাংক কলিতা, নিতুল কাকতি, বিনোদ শইকীয়া, দুৰ্লভ হাজৰিকা, মণিমণি, মণ্টু ধুবি, নৱজিৎ ফুকন, হেমন্ত চেকনিধৰা, ইউচুফ আলী, জব্বৰ আলী, মিনু দেৱী আৰু ৰাজু দত্ত। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈ এনেদৰে উত্তৰ দি সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকল বন্ধুৱে উত্তৰ দিছিল আৰু মন্তব্যৰ দ্বাৰা উৎসাহিত কৰিছিল তেওঁলোককো ধন্যবাদ জনাইছোঁ। শেষত অন্য এটি সাঁথৰ আগবঢ়াই আজি অনুষ্ঠানৰ পৰা বিদায় মাগিম। সাঁথৰটো হৈছে পথালিয়ে জহন্তহন দীঘলে লেলপেল পেটৰ মাজত সুমুৱাই নিয়ে ল'ৰা বুঢ়াৰ মেল। সাঁথৰটো ভাঙিবলৈ চেষ্টা কৰকচোন। উত্তৰটো হৈছে ৰেলগাড়ী। চিন্তা কৰি চাবচোন হয়নে নহয়। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেণ্ট কৰি উৎসাহ যোগাব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে।